দাবীটো হ'ল যে ফ্ৰী ৱেবাৰ বেনিফিটটো আমাৰ কাটি দিয়া হৈছে বিল' 75% এটেণ্ডেঞ্চৰ কাৰণে আৰু বেকলগ থকাৰ কাৰণে। সেইকাৰণে ইমান ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছে আৰু সকলো ছাত্ৰ ছাত্ৰী দুখীয়া ঘৰৰে সেইকাৰণে আহি পিনে ইয়াত উপস্থিত হৈছে। কেলৈ 7,180 টকা দিয়া সম্ভৱ নহয় সাধাৰণ মানুহৰ কাৰণে। সেইটো কাৰণে আমি অসম চৰকাৰ তথা আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ যে আমাৰ দাবী যিহেতু আমাৰ ফ্ৰী ৱেবাৰ বেনিফিটটো আমিও পাব লাগে, সেইটো কাৰণে আমাৰ দাবীটো মানি লওঁ। সেইবিলাকক মানে ফ্ৰী ৱেবাৰটো দিয়া নাই, তো আমি এইটো কাৰণে দাবী কৰিছোঁ যে আমাক ফ্ৰী ৱেবাৰটো লাগে। এতিয়া চৰকাৰে আমাক মইনা আঁচনি দিছে, তো অকল মইনা আঁচনি দিলে নহ'ব নহয়। আমাক কিমান লৈছে 7,180 লৈছে, ইমানটো আমি পটককৈ দিব নোৱাৰোঁ নহয়। আমাৰো অলপ ফাইনেন্সিয়েল অলপ উইক আছে, সেইকাৰণে এটা গণিত কৰিছোঁ। তো আমি চৰকাৰৰ দাবী কৰিছোঁ আমাক ফ্ৰী ৱেবাৰ লাগে। জনাইছিলোঁ, সিহঁতে কৈছে আমি নোৱাৰোঁ দিব, সেইকাৰণে আমি চৰকাৰকে দাবী কৰিছোঁ এইটো যে সোনকালে আমাক ফ্ৰী ৱেবাৰটো সকলোৱে যাতে এডমিশ্যন পায়। অহা এডমিশ্যন সম্পৰ্কে নটিছ তাত সুন্দৰকৈ উল্লেখ কৰা আছে যে আমাৰ যিবিলাক ষ্টুডেণ্ট আছে স্নাতক মহলাৰ ফাৰ্ষ্ট চেমক তেনেকুৱা নটিছ দিয়া নাই, কিন্তু থাৰ্ড চেম আৰু ফ'ৰ্থ চেমৰ ফিফ্থ চেমৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ এটেণ্ডেঞ্চ 70% বিল' আৰু যদি তেওঁলোকৰ বেকলগ থাকে প্ৰিভিয়াছ ইয়েৰত তেনেহ'লে তেওঁলোকে ফ্ৰী ৱেবাৰ যিটো স্কিম যাৰ দ্বাৰা বহুতো ষ্টুডেণ্টে নিজৰ যি শৈক্ষিক জীৱন তাক ভালদৰে পৰিচালিত কৰিব পাৰে তাৰ কাৰণে নেপাব, ষ্টুডেণ্টবিলাকে ফ্ৰী ৱেবাৰ নেপাব। কিন্তু সেইটো যি ব্যৱস্থা তাৰ কাৰণে এইটো নহয় যে কোনোবা এটি ষ্টুডেণ্টে পইচা নথকাৰ কাৰণে নিজৰ শিক্ষা জীৱন তাতে শেষ কৰিব লাগিব। কেলৈ ক'লে আজিৰ দিনত যদি আমি মৌলিক অধিকাৰৰ কথা কওঁ, শিক্ষাৰ অধিকাৰ চবতকৈ আগত আহে। তো গতিকে আমাৰ অসম চৰকাৰে এইটো কথা মনত পেলোৱা উচিত যে শিক্ষাৰ্থীসকলৰ লগত লৈ এনেধৰণে তেওঁলোকৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলাটো ভাল নহয়। আৰু ছেকেণ্ড কথা কি হ'ল, আপুনি সকলোৱে গম পায় আজিকালি নিযুত মইনা আঁচনি দিছে, নিযুত বাবুনি আঁচনি দিছে। প্ৰতি মাহে আপোনাৰ যিবিলাক ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী তেওঁলোকক দিয়া হয় 1,250 টকা, ছোৱালীহঁতক আৰু ল'ৰাহঁতক দিয়া হয় 1,000 টকাকৈ দিয়া হয়। কিন্তু সেইবিলাক দি কিন্তু কি ফাইদা যেতিয়া ষ্টুডেণ্টবিলাকে পঢ়িবলৈ নিজৰ এডমিশ্যন অসম চৰকাৰ হুঁচিয়াৰ, আমাৰ দাবী মানিব লাগিবই, আমাৰ দাবী মানিব লাগিবই, আমাৰ ফ্ৰী ৱেবাৰ বেনিফিট লাগিবই, অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, আমাৰ দাবী মানিব লাগিবই, আমাৰ ফ্ৰী ৱেবাৰ বেনিফিট লাগিবই, আমাৰ ফ্ৰী ৱেবাৰ বেনিফিট লাগিবই, অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হাই অসম চৰকাৰ হাই ৰণোজ পেগু কাম নাই, ৰণোজ পেগু কাম নাই, অসম চৰকাৰ হাই অসম চৰকাৰ হাই 20% বিল' আছে আৰু বেকলগ আছে, এতিয়া ফ্ৰী ৱেবাৰ স্কিমটো নাপায়। সেইটো ওচৰত ইনকাম চাৰ্টিফিকেট থাকক বা BPL কাৰ্ড থাকক, তথাপিও সিহঁতি নাপায় ফ্ৰী এডমিশ্যন। সেইটো কেলৈ হৈছে সেইটো আমি জানিব বিচাৰিছোঁ। ফ্ৰী এডমিশ্যন নহয় পিনে আমাক লৈছে এতিয়া 7,180। সেইটো চব ষ্টুডেণ্টে দিয়া সম্ভৱ নহয়, চবৰ ঘৰৰ কণ্ডিশ্যন একে নাথাকে। আৰু আৰ্টিকেল 21A মানে কি হয়, ৰাইট টু এডুকেশ্যন। এতিয়া কোনোবা ষ্টুডেণ্টে ইকনমিক কণ্ডিশ্যনৰ কাৰণে নিজৰ পঢ়াটো এৰিব নোৱাৰে ন। এতিয়া আমাৰ NC লাগিছে বা বেকলগ লাগিছে সেইটো আমাৰ ওপৰত কথা, আমাৰ গাত ভুল আছে, আমি সেইটোৰ কাৰণে পইচা দিওঁৱে, ফাইন দিওঁৱে। বেক পৰীক্ষা দিব হ'লেও আমি পইচা দি পিনে বেক পৰীক্ষা দিওঁ, NC লাগিলেও পৰীক্ষা দিব আছে, আমি পইচা দিওঁ সেইটো কাৰণে। তাৰপিছতো আমাৰ পৰা 7,180 টকা লৈছে। তাৰপৰা ৰিচিপ্টত কি লিখা আছে, ইলেক্ট্ৰিচিটি বিল 800। ইলেক্ট্ৰিচিটি বিল আমাৰ ঘৰতে 800 নাহে। তো আমি কলেজত কেলৈ দিবলগীয়া হৈছে, আৰু গভৰ্ণমেণ্ট কলেজত কেলৈ ইমান দিয়ে? গভৰ্ণমেণ্ট কলেজতো গভৰ্ণমেণ্ট পৰা ফাণ্ড আহে ন, যি হ'ব হ'লেও লেবৰেটৰী ফিজ আৰু কি ফিজ আছে বহুত এক্সট্ৰা ফিজ লৈ আছে মানে আমাৰ পৰা। সেইটোতো চব সম্ভৱ নহয় ন, আমি সেইটোৱে বিচাৰিছোঁ। চৰকাৰলৈ তোমালোকৰ অনুৰোধ কি?